वेलकम बैक टू माय यूट्यूब चैनल आगत नतुन ब्लॉग मैं সকলকে স্বাগতম জানাইছো। তো আজি অলপ আহিছো সিমেন্ট চাপৰি পাহাৰ ফালে যাওঁ অলপ আপোনালোকৰ তাৰ দৃশ্যখন নদীটো বহুত ধুনীয়া তালৈ যাওঁ আৰু ইয়াৰ লগৰ আছে মোৰ ধনবীৰ আৰু ইয়াৰ ৰিগম এয়া হৰিবৰ্ষাত এয়া ঘন। তো আমি গোটেইকেইজন আহিছো আৰু আছে ইয়াতে আহি আছে। তো আমি গৈ থাকিম আপোনালোকক দেখাই থাকিম তাত কি কেনেকুৱা ধৰণৰ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। অ'কে গা ধুবলৈ ভিডিঅ' চাবলৈ লৈ আছে আৰু এনেকৈ আমি এতিয়া আগলৈ গৈ থাকিম। অ'কে এইটা ৰখাই দিয়া অ'কে আহোঁতে পানী পালোঁ পানী মাৰিব লাগিব মানে কি হয় অৰুণাচলত সোমালে য'ত সোমালোঁ এনেকৈ আহি চিমেণ্ট নদী পালোঁ। চিমেণ্ট নদী এনেকৈ চিমেণ্ট নদী ইয়াত গোটেই শিল আছে শিল কুঁৱাৰী আছে। তো কুঁৱাৰীত মাজে গৈ আছোঁ। তো বাৰিষাত ইয়াত পানী হয় বহুত এতিয়া শুকালে থাকে এই তথাপি দেখিবা এই ফটোকলবা আছে। তো আহি পাবলৈ হ'ল আৰু এইয়া দেখিছে পাহাৰটো নিশ্চয় আপোনালোকে ঠিক আছে। তো আমি আহি গ'লোঁ নদী পাৰত। তো সেয়াই আৰু এফালে চব আৰু এফালে ক'ৰবাত মাছ মাৰি আছে এফালে। তো ইমানেই। তো আপোনালোকে চাই থাকক ভিডিঅ'টো মৰম অনুভৱ আছে গা পা ধুলে অলপ সময় কিন্তু বহুত ধূলা হৈছে পানীটো আজি বৰষুণ দিছিলে সেইকাৰণে নহ'লে চফা হয় বাৰু পানীটো। আমি এতিয়া কৰি বিচাৰি হৈ গ'ল। তো এতিয়া গৈ কিনি জুই জ্বলাব লাগিব। জুই জ্বলোৱাৰ পিছত মাংস পুৰিব লাগিব। তো মাংস পুৰি খাব লাগিব। তো সেয়াই হ'ল পাৰ্টি। অ'কে সেয়া দেখিছে ইয়াত মাংস জ্বলাবলৈ কাৰণে ৰেডি কৰি আছে। অ'কে মাংস জ্বলাব আৰু এইফালে গা ধুবলৈ ৰেডি হৈ আছে। এইয়া এই নদীত ভাহি যাবি আকৌ। আৰু ইয়াৰ দৃশ্য চাওক আৰু যদি আমি আগত মানে এফালে ভিতৰত যাওঁ এফালে ভিতৰত গ'লে আকৌ ভাল চিনাৰী আছে মানে ভাল দৃশ্য দেখিব পাম। জ্বলা নাই মানে বৰষুণ দিছিলেতো সেইকাৰণে খৰিখিনি কেঁচা হৈ আছে। তো এয়া জ্বলাবলৈ ট্ৰাই কৰি আছে জ্বলাব পৰা নাই। জ্বলা নাই জুই জ্বলা নাই উপায় নাই। এতিয়া পেট্ৰল ল'ব গৈছে গাড়ীৰ পৰা। এই মানে পটককে দি দিলে ন চুটিটো গ'ল অকণমান চুটি গৈছিল। এফালে কামত লাগি আছে মানে জ্বলাই আছে আৰু এবাৰ এফালে এজন ইয়াৰ কি হ'ল জানো কি মন বেয়া হৈ আছিলে হোৱা নাই বিৰহ কেলে এনেই আছো ন মন বেয়া হোৱা লিখিকে বহি আছে। আপোনালোকে আহিব কেতিয়াবা ইয়াতে ফুৰিবলৈ চিমেণ্ট চাপৰি ৰিভাৰ বুলি ক'লে জানে চিমেণ্ট মুখ নেকি? আচ্ছা চিমেণ্ট মুখ কপিমান ফটো মাৰি বোলে সেই লগৰটো সেয়া পোষ্ট দিবলৈ কাৰণে মিলাই আছে হ'ল। তো গ'ল 2 কপিমান ফটো মাৰিলোঁ এইফালে আহিলোঁ। এতিয়া আমি তালৈকে যাওঁ ঠিক আছে। এতিয়া গৈ আছোঁ দিয়ক আৰু খাবলৈ আছে ন মাছ মাংস অকল মাংস মজাকে হাতটো ধুই ল ভাই। হাত চাত ধুই ল ভালকে কৰোণা চৰোণা লাগি যাব। পিঁয়াজ কাটি আছে এতিয়া খাবলৈ হ'ল চবে খাই আছে। এতিয়া ময়ো খাম লাহেকে। অ'কে 5 minutes later. তো ভাই এক পিচ আচ্ছা वो लूमा सा पार्टी सारी एक লগতে গা ধুই আছে বঢ়িয়া। নহ'লে চাবোনো লৈ আহিছে আপোনালোকে আগতে দেখি পাইছে চাবোন লৈ আহে
মই দেখাই দিছোঁ আপোনালোকক মোৰ এবাৰ ধনবীৰ আমি দুইজন যোৱা নাই কিয় ধৰা নাই তই হাফ পেণ্ট নাই হাফ পেণ্ট নাই আৰু ইউ ধৰা নাই তই কেলৈ ধৰা নাই হাফ পেণ্ট নাই প্ৰব্লেম এইটো ভাই হাফ পেণ্ট নাই কাৰণে মোৰ একে ক'ব মোৰ হাফ পেণ্টে বাৰু হাফ পেণ্ট হ'লেও মানে আৰু ধুবলৈ মন নাই পানীটো ঘোলা ঘোলা সেয়াই আৰু আহিছিলোঁ এনেকৈ খালোঁ অলপ ভাল লাগি গ'ল খাই মেলি এতিয়া ঘৰলৈকে যাওঁ আৰু সময় 3টামান বাজিলে চাগে তো এনেকৈ আপোনালোকেও যদি আহিব বিচাৰে আহিব লোকেশ্যন চিমেণ্ট মুখ বুলি কৈছে চিমেণ্ট চাপৰ্টে হয় আৰু এইফালে দেখিছে কুঁৱাৰী আছে এইফালে গোটেই শিল ভাঙা মানে শিল ভাঙে আৰু গা পা ধুই এতিয়া হৈ গ'ল চবৰে সকলোৰে গা পা ধুই হৈ গ'ল তো আমি ভিডিঅ'টো শেষ কৰিব হ'ল আৰু ন ভিডিও বনা একবাৰ কি ছিল বঢ়িয়া কালো এই দোকান ওচৰৰ পৰা আনিছোঁ অলপ কিবা কৈ দিয়া আহিলে দোকানো পায় মানে আছে ৰাস্তাতে দোকান আছে তো ইয়াতে এনেকৈ আৰু ন হৰি কি কয় ইউ হ'ল আৰু এইফালে গা পা ধুই হৈ গ'ল আৰু এতিয়া এতিয়া ঘৰত যাব লাগে গামোচা নহ'লে এনেকুৱা অৱস্থা হয় এইফালে ৰিগম ইয়াৰ হৈ গ'ল আৰু গা পা ধুই হৈ গ'ল ন এতিয়া অঁ মানে ইয়াৰ বঢ়িয়া লাগিছে কিমান ভাল লাগিছে চাওক না আপোনালোকে আহিলে ইয়াত গম পাব কেনেকুৱা ভিউ তো আৰু এই গা ধুৱেতো বেছি ভাল লাগিব হয় নাই দুখো পালি চাগে ন অকণমান এই লাল হৈ আছে ইয়াৰ ৰঙা হৈ আছে ইয়াৰ ক'ত গ'ল এয়া ভৰিত আৰু এজন দুখ পালে এজনে ক'ত ইউ দুখ পালে তো আপোনাৰ ভিডিঅ'টো দেখাইছোঁ বাৰু ইয়াৰ ইউ দুখ পালে চক বঢ়ি লাগিলে চা এনেকুৱা হয় যে মানে গা ধুলে আৰু ইয়াৰ চক এয়া মানে বহুত শিল আছেতো ডাঙৰ শিল আছে তো সেইকাৰণে অলপ প্ৰব্লেম গা ধুলে ভালকৈ চাই মেলি লাহে ধীৰে গা ধুব লাগে মানে হুৰমুখে জাম মাৰি দিলে ডাঙৰ শিল আছেতো সেইবিলাক ডুব পায় আৰু তো এনেকুৱা ইয়াত আহিলে অলপ সাৱধান হ'ব যে গা ধুলে আৰু বাকী ভাল আছে আৰু আগলৈকে যাব পাৰে তো আমি নগ'লোঁ আগলৈকে বাইক চাইকবিলাক নাযায় আৰু সেইকাৰণে তো সেয়াই আৰু তো ভাল আছে দৃশ্য অ'কে ভিডিঅ'টো আপোনাৰ চাই কিনে আপোনাৰ নিশ্চয় কমেণ্ট কৰি জনাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব অ'কে বাই বাই টাটা আকৌ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম অ'কে গাইছ